নমস্কাৰ, মই মৌচুমী। আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকে থাম্বনেইলটো দেখি গম পাইছেই, মই আজি এখন নিৰামিষ থালি লৈ আহিছোঁ। এই থালিখনত মই আজি কিনো ৰান্ধো আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে। আহকচোন তেতিয়াহ'লে আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি এই নিৰামিষ থালিখনত চিম্পুল ভাত, ভোট জলকীয়া দি আলুৰ পিটিকা, মিক্স এখন দালি, দালিৰ বৰাৰ সৈতে বনোৱা বিলাহীৰ এখন গ্ৰেভি, অমিতাৰ খাৰ, পিঁয়াজৰ নলীৰ সৈতে ভজা আলুৰ ভাজি, ৰঙালাও ফুলৰ ফ্ৰাই, দালিৰ বৰা, বেঙেনাৰ বৰা আৰু নেমু, কেঁচা জলকীয়া। মই কেনেকৈনো ৰান্ধো ভিডিঅ'টো শেষলৈকৈ চাই যাব। প্ৰথমে আমি দালিখিনি বনাই লওঁ আহকচোন। দালিৰ বাবে আমি মগু মাহ আৰু মচুৰ দালি লৈ লৈছোঁ। এয়া অমিতা এটা লৈছোঁ। অমিতা দালিত দিবৰ বাবে লৈ ল'ম। ইয়াত দালিত দিবৰ কাৰণে অমিতা কাটি লৈছোঁ। এইখিনি ধুই কুকাৰ উঠাই দিম। দালিখিনি সিজোৱা হৈ গৈছে। এতিয়া কেৰাহী এখনত আমি দালিখিনি তেল মাৰি ল'ম। কেৰাহী এখনত তেল লৈছোঁ। তেলখিনি গৰম হওঁতে পাঁচফোৰণ কেইটামান দি লৈছোঁ। এয়া তাৰপিছত শুকান জলকীয়া দুটা দিছোঁ। শুকান জলকীয়া দুটা অকণমান ৰঙচুৱা হৈ যোৱাৰ পাছত ইয়াত কেঁচা পিঁয়াজ অকণমান দি ভাজি ল'ম। হালধি দি লৈছোঁ। এয়া এইখিনি লৰাই লৈ পেলাই আমি এইখিনি দালি দি দিম। এতিয়া আমি দালিখিনিত তেল মাৰি লৈছোঁ। দালি আমাৰ প্ৰায় ৰেডিয়ে, আৰু আপোনালোকে সোৱাদ অনুসৰি নিমখটো দি ল'ব। দালিখিনি উতলিবলৈ ষ্টাৰ্ট কৰিলে এতিয়া আমি কেঁচা ধনিয়া পাত কেইটামান দি দিম আৰু এইখিনি নমাই ল'ম। এতিয়া আমি পিঁয়াজৰ নলি আৰু আলুৰ ভাজিখিনি বনাই ল'ম। ভাজিখন বনাবৰ কাৰণে পিঁয়াজৰ নলি আৰু আলু লৈ ল'ম। এনেদৰে কাটি লৈছোঁ। এতিয়া ভাজিখন বনাই লওঁ। ভাজি বনাবৰ বাবে কেৰাহীত তেল লৈ লৈছোঁ। তেলখিনি গৰম হওঁতে আমি এতিয়া জলকীয়া এটা দি লৈছোঁ। কেঁচা পিঁয়াজ দি ল'ম। এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। ভজা হৈ গৈছে প্ৰায়। ইয়াত হালধি দি লৈছোঁ। এতিয়া কাটি থোৱা চব্জিখিনি দি দিছোঁ। সকলোখিনি ভালকৈ লৰাই ল'ম। এতিয়া পিঁয়াজৰ নলিখিনিৰ সৈতে আলুখিনি দি লৈছোঁ। আলুৰ সৈতে পিঁয়াজৰ নলি খাই বিৰাটেই ভাল লাগে। এনেকৈ সকলোখিনি মিক্স কৰি লৈছোঁ। ভাজিখিনি ভালকৈ ভজা হৈ গৈছে। এতিয়া আমি বাচন এটাত উলিয়াই ল'ম। অমিতাৰ খাৰখিনি বনাই ল'ম। অমিতাৰ খাৰ বনাবলৈ প্ৰথমতে অমিতাখিনি কাটি ল'ম। অমিতা খাৰৰ বাবে কেঁচা অমিতা ব্যৱহাৰ কৰিব লাগে। মই ব্যৱহাৰ কৰা অমিতাটো অকণমান পকিবলৈ লৈছেই। পৰাপক্ষত আপোনালোকে কেঁচা অমিতা ব্যৱহাৰ কৰিব খাৰৰ বাবে। এনেকৈ অমিতাখিনি কাটি লৈছোঁ। এতিয়া খাৰ বনাবলৈ প্ৰথমতে কেৰাহীটোত মিঠাতেল অকণমান দি লৈছোঁ আৰু ইয়াত কেঁচা জলকীয়া দুটা দিছোঁ। পিচি থোৱা আদা নহৰুৰ পেষ্ট অকণমান দিছোঁ। ভালকৈ এইখিনি ভাজি লৈ ইয়াত এতিয়া অকণমান হালধি ব্যৱহাৰ কৰিছোঁ। এতিয়া সোৱাদ অনুসৰি নিমখটো দি লৈছোঁ। ভালকৈ লৰাই লৈছোঁ। ইয়াত অকণমান কলখাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে কলখাৰ নাথাকিলে অকণমান চৌদা ব্যৱহাৰ কৰিব পাৰে। এতিয়া কলখাৰখিনি এই অমিতাৰ দি দিম। এইখিনি দি অলপ সময় সিজিব দিম। ভালকৈ লৰাই লৈছোঁ। এতিয়া খাৰখিনিত হৈছেই প্ৰায়। ইয়াত শেষত কেঁচা আদা নহৰু অকণমান দি দিছোঁ। এতিয়া আমি এই অমিতা খাৰখিনি বাচন এটাত উলিয়াই ল'ম। এতিয়া দালি বৰখিনি বনাই ল'ম।
দালিবোৰ বনাবৰ বাবে এতিয়া মিক্সিত আমি মগু মাহখিনি লৈ ল'ম আৰু এইখিনি ভালকৈ মিক্সিত পিচি ল'ম। দালিখিনি পিছা হৈ গৈছে, এয়া হৈ গ'ল পিছা। এতিয়া আমি বাতি এটাত উলিয়াই ল'ম। পিচি থোৱা দালিখিনিত এতিয়া কেঁচা পিঠাগুড়ি এচামুচ দি ল'ম আৰু এইখিনি ভালকৈ লৰাই ল'ম। এতিয়া এই দালিখিনিত কেঁচা পিঁয়াজ, জলকীয়া, মান ধনিয়া দি পেলাই ভালকৈ লৰাই লৈছোঁ। বৰাখিনি বনাবৰ বাবে এতিয়া তেল দি লৈছোঁ কেৰাহীত, আৰু মই আজি সকলোবোৰ জুইত বনাইছোঁ। তেল গৰম হৈ গৈছে, এতিয়া আমি দালিখিনি দি দিম বৰৰ বাবে। এনেকৈ গোটেইখিনি আমি এটা এটাকৈ ভাজি ল'ম। এনেকৈ ৰঙচুৱাকৈ ভাজি ল'ব সকলোখিনি। বড়ো ভাজি লৈছোঁ, এয়া ভজা হৈ গ'ল আমাৰ বৰখিনি। দালি বড়োৰ সৈতে বনোৱা বিলাহীৰ গ্ৰেভিখন বনাই ল'ম। প্ৰথমতে এটা কেৰাহীত তেল দি পেলাই তেলখিনি গৰম হওঁতে কেঁচা জলকীয়া এটা, কেঁচা পিঁয়াজ অকণমান দি লৈছোঁ। থেতালি থোৱা আদা আৰু নহৰু পেষ্ট অকণমান দিছোঁ। ভালকৈ এইখিনি লৰাই লৈছোঁ। এইখিনি ৰঙচুৱা হওঁতে হালধি অকণ দি লৈছোঁ, আৰু মই ইয়াত মিট মছলা অকণ, জিৰা মছলা অকণ আৰু জলকীয়াৰ গুড়ি অকণ ব্যৱহাৰ কৰিছোঁ। এইখিনি ভালকৈ মছলা ভজা হৈ গৈছে। এতিয়া বিলাহী অকণমান দি ভালকৈ লৰাই লৈছোঁ। ভালকৈ বিলাহীখিনি ভাজি হোৱাৰ পাছত সোৱাদ অনুসৰি নিমখ ব্যৱহাৰ কৰিব, আৰু অকণমান গ্ৰেভিৰ বাবে পানী ব্যৱহাৰ কৰিছোঁ। এতিয়া এইখিনি আমি অকণমান উতলিব দিম। উতল আহোঁতে আমি দালিৰ বৰখিনি দি দিম। এতিয়া ভালকৈ এইখিনি লৰাই ল'ম, আৰু এয়া হৈছেই প্ৰায়। এতিয়া আমি এইখিনি বাতি এটাত উলিয়াই ল'ম। এতিয়া মই ৰঙালাও ফুলৰ বৰাখিনি বনাই ল'ম। ৰঙালাওৰ বৰাৰ বাবে ঘৰৰে একদম ফ্ৰেছ ৰঙালাওৰ ফুল ছিঙি ল'ম আমি। এয়া আমি ছিঙি লৈছোঁ ৰঙালাওৰ ফুল। এনেকৈ আমি কেইবাপাহো বৰাৰ বাবে ছিঙি ল'ম। ৰঙালাও ফুলৰ বৰাৰ বাবে মই ইয়াত কেঁচা পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ। একচুৱেলি বেচন ব্যৱহাৰ কৰে, কিন্তু মোৰ ওচৰত বেচন নাছিলে, সেইকাৰণে মই কেঁচা পিঠাগুড়ি লৈছোঁ। ইয়াত অকণমান জলকীয়া গুড়ি দিছোঁ, আৰু ইয়াত অকণমান জিৰাৰ গুড়িও দি দিম। এতিয়া আমি ৰঙালাওৰ ফুলখিনি পিঠাগুড়িখিনিত ভালকৈ লগাই ল'ম, আৰু মই ইয়াত অকণমান পানী দি পেলাই অকণ পনীয়া কৰি লৈছোঁ, আৰু এইখিনি এতিয়া আমি ভাজি ল'ম। কেৰাহীটোত তেল গৰম হোৱাৰ লগে লগে আমি বৰখিনি দি দিম। এনেকৈ এইখিনিও আপোনালোকে ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজি ল'ব। এনেকৈ মই বাকীখিনি বৰ ভাজি ল'ম। এনেকৈ ৰঙচুৱা হোৱালৈকে ভাজি ল'ব। এইখিনি মই এতিয়া কাঢ়ি লৈছোঁ। আমাৰ বৰ ৰেডি হৈ গ'ল। এতিয়া মই বেঙেনা কেইপিচ ফ্ৰাই কৰি ল'ম। বেঙেনা লৈছোঁ, বেঙেনাখিনি আমি কাটি ল'ম। এনেকৈ মই বেঙেনা কেইপিচ কাটি লৈছোঁ, আৰু মই ইয়াত অকণমান নিমখ হালধি দি পেলাই সানি লৈছোঁ। এইখিনি এতিয়া তেলত ফ্ৰাই কৰি ল'ম। এনেকৈ ফ্ৰাই কৰি ল'ম ভালকৈ ৰঙচুৱা হোৱাকৈ। এতিয়া ভোট জলকীয়া দিয়া আলুৰ পিটিকাখিনি বনাই ল'ম। আলুখিনি বইল কৰি লৈছিলোঁ। ইয়াত মই অকণ ভোট জলকীয়াৰ তেল, নিমখ, পিঁয়াজ দি পেলাই পিটিকি লৈছোঁ। আমাৰ ভাতটো ৰেডি হৈ আছে। এতিয়া আমি নিৰামিষ থালিখন পৰিৱেশন কৰোঁ আহকচোন। এয়া আপোনালোকৰ ওচৰত নিৰামিষ থালিখন আগবঢ়াইছোঁ। আজিৰ থালিখনত আছে মগু মাহ আৰু মচুৰ দালি মিক্স এখন দালি অমিতা দিয়া, আৰু আছে আলুৰ সৈতে ভজা পিঁয়াজৰ নলি, এয়া অমিতাৰ খাৰ, আৰু লৈছোঁ এয়া দালিৰ বৰ, ৰঙালাও ফুলৰ বৰা, দালিৰ বৰৰ সৈতে বনোৱা বিলাহীৰ এখন গ্ৰেভি, বেঙেনাৰ ফ্ৰাই, ভোট জলকীয়া আচাৰৰ তেলেৰে বনোৱা আলুৰ পিটিকা, অকণমান কেঁচা নিমখ, এটা কেঁচা জলকীয়া আৰু নেমু এপিচ লৈছোঁ। এয়া এখন তামোল পাণ। আজি আপোনালোকৰ ওচৰত আগবঢ়োৱা এই সাধাৰণ নিৰামিষ থালিৰ ৰেচিপিবোৰ কেনেকুৱা লাগিলে জনাবচোন। চেষ্টা কৰিছোঁ
দিবলৈ। সাধাৰণভাৱে বনোৱা আজি এই নিৰামিষ থালিৰ ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।